কৰি আছা? আছো নাচি। হেল্ল তো কলে নহব না, কামটো কৰিব লাগিব না। হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো কি হয় চাই থাকক শেষলৈ। তাৰ আগতে দুটা কথা কৈ লওঁ। আজি যোৱা পৰহি নে আজি 3 দিনমান আগতে মই ইউটিউবত ভিডিঅ' চাই আছিলোঁ আৰু ভিডিঅ' চাই থাকোঁতে মই এটা ইউটিউবত লিংক এটা পালোঁ, মানে এড এটা পালোঁ। আৰু এডটো আছিল কি GoPro Hero GoPro 9 মাত্ৰ 2099ত দি আছে। আৰু যিটোৰ দাম মোটামুটি হয়তো 30,000 পৰা 35,000 ভিতৰত হ'ব। গতিকে চবৰে মন যাব, ডেফিনেটলি মন যাব। তাৰপিছত মই অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰাৰ পিছত আজি ডেলিভাৰীত আছে, আজি বস্তুটো আহিছে। আজি মই বস্তুটো ল'ব লাগে আৰু কেছ অন ডেলিভাৰী অপশ্যন আছিলে। তাৰপিছত মোৰ অলপ সন্দেহ হ'ল, মানে আচলতে এনেকুৱাকৈ দিব জানো, ইমান কম পইচাত দিব জানো। তাৰপিছত মই ইউটিউবত চাৰ্চ কৰিলোঁ, তাৰপিছত গম পালোঁ এইটো বহুত ডাঙৰ ফ্ৰড। আৰু আপোনালোকক এনেকুৱা ধৰণৰ বহুত ৱেবছাইট আছে য'ত নেকি মানে সিহঁতৰ বেলেগ কাম ধান্দা নাই, এইবোৰ মানুহক ঠগাই পইচা লৈ থাকে। আৰু আগতেও এনেকুৱা হৈছিল, মোবাইল 1500 মানত এণ্ড্ৰইড মোবাইল দিয়া কিবা তেনেকুৱা ফ্ৰড এটা নে কিবা, মই একজেক্টলি পাহৰিলোঁ কি হৈছিল। তো ডাঙৰ ফ্ৰড এটা হৈছিলে এইটো। গতিকে সাৱধান থাকক এইবোৰৰ পৰা। এনেকুৱা যিটো ৱেবছাইটৰ পৰা বস্তু অৰ্ডাৰ নিদিব পৰাপক্ষত, আৰু এইবোৰ একেবাৰে ভুৱা হয়। কথা হ'ল, আমাৰ দৰঙৰে সন্মানীয় দ্ৰোণ ভূঞা ডাঙৰীয়াই 2020-21 বৰ্ষৰ অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটা পাইছে। গতিকে তেখেতক সম্বৰ্ধনা জনাটো আমাৰ দায়িত্ব। গতিকে আজি তেখেতক সম্বৰ্ধনা জনাব গৈ আছোঁ। আৰু লগতে কি হৈছিল, যোৱাকালি মোৰ বাইকখন বেয়া হৈছিল, মানে আগতে বেয়া হৈছিল। তাৰপিছত যোৱাকালি মই ভাল কৰিব গ'লোঁ বাইকখন, কিন্তু যোৱাকালি মোৰ বাইকখন নিদিলে, ঠিক কৰিব নোৱাৰিলে, বেছি মানে ইঞ্জিন পাতি বেছি বেয়া হৈছিল কিজানি। তাৰপিছত আজি মই যোৱাকালি বেলেগ এখন বাইক লৈ আহিলোঁ। গতিকে আজি মোৰ বাইকখন এইখন দি থৈ আহিম। গতিকে ভিডিঅ'টো চাই থকা সকলে স্কিপ নকৰিব। আৰু যিসকলে ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰা নাই, বা ছাবস্ক্ৰাইব কৰিলে তেওঁলোকৰ তাত ন'টিফিকেশ্যনসমূহ নাযায়, তেওঁলোকে ছাবস্ক্ৰাইবৰ ওচৰত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আহিলোঁ বৰ্তাহঁতৰ ঘৰত, আৰু বৰ্তাহঁতৰ ঘৰত কালি এজন দেখি আছোঁ। কেনেকুৱা লাগে আপোনালোকে জনাব। অ' আইনু, আইনু ক'ত? অ' আইনু কি কৰি আছা? আছো নাচি। ফাল্টু এটা কোন নাচি আছে? পঢ়ি আছা দেখো কিতাপ বহি। কাৰ এয়া কাৰ আখৰ বাৰ? সেই হাতত কি হৈছে এয়া? কি হে? দুখ পোৱা? বেয়া লাগিছে নহয়? বিষ হয়। তুমি এতিয়া কি কৰি দেখাবা কোৱা? কি কৰি ভাল পোৱা? বেডমিণ্টন খেলি ভাল পাওঁ। আৰু এতিয়া বেডমিণ্টন ক'ত খেলিবি? এতিয়া বেডমিণ্টন নাই দেখোন। আকৌ কালি নে পৰহি মানত আনি দিব। কোনে আনি দিব? দেউতাই। একবাৰ আনি দিয়ে, একবাৰ আনি দিয়ে। তুমি কিবা কোৱাচোন ইয়াতে, কিবা কোৱা। এই যিবিলাকে ভিডিঅ' চাই আছে কি ক'বা কোৱা? হেল্ল' কোৱা। হেল্ল' তো কলে নহব না, কামটো কৰিব লাগিব না। কি কৈছা? কথা পাতি থাকিলেতো নহব না, কাম কৰি থাকিব লাগিব না। সেইটো হয়, কামটো কৰিব লাগিব ন। আৰু এনেকৈ লেকচাৰ মাৰি থাকিলেতো নহব না। এনেকৈ লেকচাৰ মাৰি থাকিলেতো নহব ন। এনেকৈ কি? লেকচাৰ মাৰি থাকিলেতো নহব। এনেকৈ লেকচাৰ মাৰি থাকিলেতো নহব ন। কামতো লাগি থাকিব লাগিব না। ফাইলখন দেখুৱাওক। ফাইলখন দেখুৱাওক। কি দেখা? ফাইলখন দেখুৱাওক। মই ক'ৰ ফাইল দিম? মই ক'ৰ ফাইল আনিম? এইটো ক'ৰ পৰা আনিম ফাইল? এইবোৰ নাটক কৰিব নালাগে, কোৱা ইয়াতে কি ক'ৰ ফাইল আনিম মই? মই ক'ৰ অফিচৰ ছাৰ? মই ক'ৰ ছাৰ নেকি? কিহৰ মালিক মই? তুমি বছ মোৰ? পঢ়া শুনা নকৰা জিয়া, এইটো পঢ়া শুনা নকৰা জিয়া। তুমি পঢ়া নেকি? আইনুৰ ভিডিঅ' চাই কেনেকুৱা লাগিল জনাবচোন। আৰু যদি তাইৰ ভিডিঅ' আৰু আগলৈ লাগে কমেণ্ট কৰি ক'ব। আৰু আহিলোঁ এতিয়া বাইক ভাল কৰিবৰ কাৰণে, আৰু বাইকখন ভাল কৰিলোঁ ফাইনেলি, কিবাকৈ চলাব পৰা হ'ল। এইটো কি নাৰী ওলাই আছে। তাৰপিছত ব'লক এতিয়া নেক্সট পাৰ্টটোলৈ আগবাঢ়োঁ। ব'লক। এতিয়া আমি আছোঁ লোকনৃত্যশিল্পী মাননীয় দ্ৰোণ ভূঞাৰ বাসগৃহত। আপোনালোক সকলোৱে গম পায় আজি 20 জুন বিষ্ণু ৰাভা দিৱস, আৰু বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল দুগৰাকী ব্যক্তিক, আৰু তেওঁলোক হৈছে দ্ৰোণ ভূঞা লোকনৃত্যশিল্পী আৰু চিত্ৰশিল্পী সোণাৰাম নাথদেৱক। আৰু আজি আমি দ্ৰোণ ভূঞাৰ ঘৰত আহিছোঁ। আমি আহকচোন আমি তেওঁৰ লগত কথা পাতি। হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় দ্ৰোণ ভূঞা খুৰা। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। গোটেই অসমৰ ভিতৰত বিষ্ণু ৰাভা বঁটা মাত্ৰ 2জন ব্যক্তিয়ে পাইছিল, আৰু গৌৰৱৰ বিষয় সেই 2জন ব্যক্তি আমাৰ দৰঙৰে চিপাঝাৰৰে বুলি কৈছোঁ।
এখেত আমাৰ ঘৰৰ ওচৰৰে আৰু এজন আছে এই বঁটাটো আপোনাক কিহৰ কাৰণে দিছে এই বঁটাটো মই যে সুকনানী ওজাপালি তাৰ বিষয়ে দিছে এই সুকনানী ওজাপালিটো মানে সুকবি নাৰায়ণদেৱে ভনাপুথিৰ পৰা মনপুৰৰ দুৰ্গাবৰ তেওঁলোকে ভনাপুথিৰ পৰা আমি এটা গ্ৰুপ হৈ মানে এই গাঁৱে চহৰে নগৰে ওজাপালি দেওধনী নৃত্য এনেকৈ দিল্লী মাদ্ৰাজ কলিকতা এনেকৈ নৃত্য আকাৰে যোৱাৰ কাৰণে সেইটো সুকনানী ওজাপালি বুলি কয় সুকনানী ওজাপালিটো আগম বাৰু আপোনাক এটা কথা সোধো বেয়া নাপাব মানে সুকনানী ওজাটো ইয়াৰ মানে পৰৱৰ্তী মানে প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনালোকে কিবা পদক্ষেপ হাতত অলৰেডি লৈছে বাৰু মই লৈছোৱে কাৰণ এই পদক্ষেপ হাতত লোৱাৰ কাৰণতে মই নিজাববীয়াকৈ দৰং ওজাপালি পৰম্পৰা পৰিৱেশ্য কলা কেন্দ্ৰ এখন থিৰ কৰি লৈ মই তাতে শিকাই অলৰেডি মই 3টা গ্ৰুপ বাহিৰ কৰি দিছোঁ আৰু ছোৱালীবিলাক আৰু দেওধনী নৃত্য শিকাই মই চব ছোৱালী উপযুক্ত কৰি পেলাই মই নিজেও লৈ ফুৰাওঁ আৰু আনৰ গ্ৰুপতো অংশগ্ৰহণ কৰি তেওঁলোকেও লৈ ফুৰাই এই ছোৱালীবোৰ কোনোবা যদি আগ্ৰহী থাকে সুকনানী ওজাপালিয়ে হওক বা দেওধনী নৃত্য যদি শিকিব বিচাৰে তেওঁলোকে কেনেধৰণে যোগাযোগ কৰিব পাৰিব আপোনাৰ যোগাযোগ মানে অন্য একো জৰীপ পুথি নালাগে আৰু তাৰোপৰি এই লেটাৰ টেটাৰ নালাগে আপোনাৰ আহিলেই হ'ল আহিলেই মই শিক্ষা দিলেই কিন্তু মই পাই পইচাৰ একো নলওঁ এই তেনেকৈ মই শিক্ষা দিলে ইয়াতে দিম আৰু ইয়াতে দিও আছোঁ তাৰমানে তেওঁলোকৰ যি কিবা এটা ফিজ দিব লাগে এই ফিজবোৰ নলওঁ আৰু জইন কৰাৰ বাবদে 300 টকা এটা লোৱা যায় প্ৰথমতে এইটো অকল দৰঙৰ মানুহে শিকি আছে নে দৰঙৰ বাহিৰৰ মানুহে নাই এই হেৰি একদম যোৰহাট শিৱসাগৰ তেজপুৰ আৰু আমাৰ দৰঙৰ আৰু এই অসমৰ চাৰিওফালে শিকাটো দূৰতে মই ভাৰতৰ দিল্লী NSD নেশ্যনেল স্কুল ড্ৰামা তাতে একমাহ থাকি মই অকল ওজাপালিটো শিকাই থৈ আহিছোঁ আৰু ঠিক আছে বাৰু বেলেগ এটা প্ৰসংগলৈ আহোঁ আজিকালি আমি ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক হোৱাটছএপতে হওক মানে ওজাপালিটোৱে হওক বিভিন্ন ধৰণৰ যিবিলাক লোক সংস্কৃতি থাকে বিকৃত ৰূপত প্ৰদৰ্শন কৰা দেখা গৈছে কেইদিনমান আগতে মই ফেচবুকত পালোঁ আমাৰ ওজাপালিটো মই ঠাইডোখৰৰ নামটো নকওঁ তেওঁলোকে মানে বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে আপুনি কি ক'ব এই সংক্ৰান্তত এইটো বিকৃত ৰূপত কেতিয়াও নহয় এইটো বিকৃত ৰূপত দিয়াৰ কাৰণত এটা গ্ৰুপ আহিছিলে মোৰ ওচৰত মই সেইটোত মই মত নিদিয়াৰ কাৰণত তেওঁলোকে গুচি গৈছে আৰু এই ওজাপালি দেওধনী নৃত্যটো আমাৰ যিমান দৰঙৰ লোককলা কৃষ্টি ফক ডান্স আছে এইবিলাক বিকৃত ৰূপ নাখাতে কোনো ৰকম নাখাতে আৰু দিব নিবিচাৰোঁ আমি কাৰণ এই চেগতে আমি আপোনাক ভগৱানে জ্ঞাপন কৰিছোঁ আৰু লগতে এনেকুৱা ধৰণৰ ভাল ভাল পদক্ষেপসমূহ আপুনি হাতত লৈ আগবাঢ়ি যাওক আৰু আমাৰ অঞ্চলৰ কাৰণে লগতে আমাৰ দৰঙৰ কাৰণে আপুনি যাতে গৌৰৱ কৰি আনিব পাৰে তাৰ কামনা কৰিছোঁ আৰু লগতে এখেতৰ সম্পূৰ্ণ ঠিকনাটো আৰু ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি এই সংক্ৰান্তত আগ্ৰহী তেতিয়াহ'লে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ নমস্কাৰ